आसामनि गुबुन मोनसे रंजाथाइ फोरबो होननानै बुङोब्ला आलि आइ लिगां फोरबो। आलि आइ लिगां फोरबोआ जादों मिसिं हारिनि मोनसे गिदिर रंजाथाइ फोरबो। बोसोरफ्रोमबो गाजा गोमजायै खुंबोनाय बायदिनो दिनै बे आलि आइ लिगां फोरबोखौ धेमाजि जिल्ला गगामुग मिमां हालामाव खुंनाय नुनो मोन्दों। दिनै बे फोरबोनि सायावनो जोंनि बड'लेण्ड बुब्लिनि खौरांगिरि बिमल गयारिनि मोनसे एक्सक्लुसिभ। नंगौ बड'लेण्ड बुब्लिनि नायगिरि साफ्रोमखौबो आंनि गोसो गोरबोनिफ्राय खुलुमनाय जासिहरग्रोबाय। बे समाव दंफैयो आङो धेमाजि जिल्लानि सिङाव थानाय मङिया गामियाव। नंगौ दिनैनि साना मिसिं हारिनि बैसागो फोरबो। बेनो दिनै आलि आइ लिगां। बे आलि आइ लिगांखौ आं बड'लेण्ड बुब्लिनि नायगिरि साफ्रोमनोबो आं दिन्थिफुंनो थाखाय आं सिगांबोदों। आं बे समाव दंफैयो जे मङिया गामिनि थासारिखौ केमेरा पार्सन बिथांखौ दिन्थिफुंनो थाखाय आं गासै थासारिखौ देखायनो थाखाय आं खावलायदों। लोगोसेयैनो माखासे बाथ्राखौ आं मिथिना लागोन जे बिथांमोननिफ्राय बे मङिया गामियाव जे साबोसे रायजो राजा बिथांमोना बेयाव बाहागो लादों आरो दिनैनि सानजों बिथांमोना मा हाबाफारि लादों। কি ক'ব যে দাদা আচ্ছা, আজি আমি পূৰ্বপুৰুষৰ 1962 চনৰ পৰা আমি আজি আলি আই লিগাংখন আয়োজন কৰি আহি আছোঁ। তাৰ বাবদ এতিয়ালৈকে আমি ধুনীয়াকৈ আয়োজন কৰি আছোঁ। আমাৰ গাঁৱটো হ'ল দুনাগুৰি মঙিয়া। এতিয়া আমি সেইটো কয় মৈৰং উকুম, আমাৰ মিচিং ভাষাত মৈৰং উকুম বুলি কয়। ইপিনি আমাৰ সেইটো কি কৰিক্ষা লগত আমি পূৰ্বপুৰুষৰ পৰা চুঙাত চাইমদ খাওঁ, আপং খাওঁ, বুঢ়া বৃদ্ধসকলক আদৰি আনো আৰু নানান ধৰণৰ গীত নৃত্য আৰু লগতে আমাৰ ল'ৰা ছোৱালীবিলাকক কম্পিটিশ্যন, কুইজ আৰু দৌৰ সেইটো আমাৰ এতিয়া বৰ্তমান চলি আছে আৰু এনেকৈ চলি থাকিব ভৱিষ্যতলৈকে। এতিয়া আমি যিকণ এইয়া পুৰঙা পিন বুলি কওঁ, পুৰাঙা পিন পাতত দি পেলাই আমি বইল কৰি সেইটো পুৰাঙা পিন বুলি কয়। আৰু লগতে মাটিমাহ, কচু চব্জি, শুকান মাছ লগত গাহৰি, তেনেকুৱা ধৰণৰ ছাৰ আমাৰ ইয়াত আয়োজন চলি আছে আৰু চলি থাকিব। আলি আই লিগাংটো আপোনালোকে কিহৰ কাৰণে পালন কৰা হয়? আমি আলি আই লিগাংটো আমাৰ মিচিঙৰ সংস্কৃতি, জাতি নীতি, যেনেবা আমি এতিয়া 20 সিচা নীতি নিয়মটো পূৰ্বপুৰুষৰ পৰা মানি আহিছোঁ। আমি এই ফাগুনৰ প্ৰথম বুধবাৰে আমাৰ 20 সিচা নিয়ম হয়। এই 20 সিচা নিয়মটোৰ পৰা আমি যিটো যেনে কচু, আলু আৰু তেনেকুৱা আমি আহু ধান এনেকুৱা ধৰণৰ বীজবিলাকক আমি আজি তাৰিখৰ পৰা তাৰমানে সিঁচিবলগীয়া হয় আৰু সিঁচো। তাৰ কাৰণে এইটো ৰীতি নীতিটো আমি সাজ পোছাক, আমাৰ মিচিঙৰ সাজ পোছাক সেইটো সংস্কৃতি বুলি কোৱা হয়। তেনেকুৱা ধৰণৰ আমি অলপ মনোৰঞ্জনো চলাওঁ। এই মনোৰঞ্জনৰ পিছত আমি ধুনীয়াকৈ এতিয়া যি কি নীতি নিয়ম কৰিছোঁ, এই নীতি নিয়মৰ হকে আমি বীজটো উপাৰ্জন হ'বৰ কাৰণে সেইটো আমি নীতি নিয়মটো আজি আলি আই লিগাং পাতাৰ লগত কি কাৰ্যসূচী লৈ আপোনালোকে আজি পালন কৰিছে? আজি কাৰ্যসূচীটো হ'ল যে আমি बे समाव आंजों लोगोसे आंनि साखाथियाव दंबावो जे MMK नि गाहाय आफादगिरि बिथांजों आं माखासे बाथ्राखौ सावरायनो सानदों जे बिथांनाव आं माखासे बाथ्राखौ सोंनो आवगायबोदों। আপুনি আজি আলি আই লিগাংৰ বিষয়ে কি ক'ব? নমস্কাৰ। যেনিবা আমাৰ আলি আই লিগাংখন হ'ল আমাৰ পূৰ্ব আদিৰ পৰা ককা দেউতাবিলাকে যেনেকা কিবা পালন কৰি আহিছে, এইটো আমি বহুত ধুনীয়া পাইছোঁ, ভাল লাগিছোঁ। আজি আমি উঠি আহিছে, আমি আৰু আমাৰ ল'ৰা ছোৱালীক বা ভাই ভনীবিলাকক আৰু ইয়াক তাকে আৰু আমি যেনেকা কৰি আহিছোঁ ইয়াক তাকি আৰু ভালকৈ কৰাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু এনেকা হ'ব লাগে বুলি আশা কৰোঁ। আমি যিটো নেকি ঘৰত এতিয়া বহি আছে এইটো আমাৰ মৈৰং উকুম। মৈৰং উকুমত কি কি কৰা হয়? মৈৰং উকুমত আমাৰ এতিয়া বুঢ়া বৃদ্ধসকলে, মা দেউতাসকলে ইহঁতক বীজ সিঁচাই ফাৰ্ষ্টত আমি ইহঁতক আদৰণি জনাই পিনি বীজ সিঁচিবলৈ চেষ্টা কৰোঁ। বীজ সিঁচাৰ পাছত কমপ্লিট কৰি আমি মৈৰং উকুমত ধুনীয়াকৈ এনেকুৱা বহি চুঙা লৈ বহি আমি ইয়াত এনজয় কৰোঁ। এই চুঙাত কি আছে? চুঙাত ইয়াকান আপং বুলি কয়, পৰ আপং, আৰু লগতে আমাৰ কৰিকা আছে, কৰিকাত দিব, শুকান মাছ আছে, শুকান মাছ লগত আমি এনেকৈ মিলি জুলি খাওঁ ইয়াত। আজিৰ দিনটো আপোনালোকৰ
আলি আই লৃগাংটো আপোনালোকৰ আমি কি বুলি ক'ম? আলি আই লৃগাংটো আমাৰ আলি আই লৃগাংটো আমাৰ বহুত পূৰ্বপুৰুষৰ পৰা অহা কি কয় মানে মই আছামিছত ইমান ক'ব নাজানো মানে মিচিঙত ক'ব গ'লে মুলুকে সে মুলুক সমান নিৰ্মাণ যেনেবা সমান নিৰ্মাণ আৰু গিচিং মগত গগত এনেকা বুলি কোৱা যায় কিন্তু আছামিছত যেনেকা ক'ব মই এইটো ইমানটো যেনেবা আছামিছত বিহু বুলি ক'ব পাৰি আৰু আমাৰ মিচিং ভাষাত যেনেবা আলি আই লৃগাংটো আৰু কিবা আছামিছত ক'লে বিহু মিচিং সকলৰ বিহু পৰম্পৰাৰ পৰা বিহু বুলি কোৱা হয়। সকলো ৰাইজক আপুনি কি জনাব যে এতিয়া আজি আলি আই লৃগাঙৰ বিষয়ে? মইতো ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱৰ মাজত এনেকা উৎসৱ এটা আমি বছৰে বছৰে জীয়াই ৰাখিব পাৰিছোঁ মিচিং হয় আৰু পাৰিব লাগিব আমি লগতে থাকিব লাগিব।